নমস্কাৰ বন্ধুসকল। তো বন্ধুসকল, আপোনালোকে যদি টেট পাছ কৰা নাই তেতিয়াহ'লেও আপোনালোকে চাকৰি পাব। তো কেনেকুৱা কি আছে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক। মই ফুল ইনফৰ্মেশ্যনটো ভিডিঅ'টোত আপোনালোকে দি দিছোঁ। তো বন্ধুসকল, আপোনালোকে গমে পায় যেতিয়া বিজেপিয়ে নতুনকৈ চৰকাৰ গঠন কৰিছে অসমত, তাৰপিছত বিজেপিৰ ফাৰ্ষ্ট যোনটো লক্ষ্য আছিল এইটো হৈছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 1,00,000 নিবনুৱাক চাকৰি দিয়া হ'ব। তো আজিৰ এই ভিডিঅ'টোত মই আপোনালোকে ইয়াৰ বিষয়ে আলোচনা কৰিম। তো বন্ধুসকল, যোনটো অলৰেডি কাম ষ্টাৰ্ট হৈছে চাকৰি দিবৰ কাৰণে, তো তাতে এটা বস্তু লক্ষ্য কৰা গৈছে যে যোনখিনি চাকৰি আহিব এই চাকৰিখিনিৰ মাজত টেট পাছ কৰা সকলোৱেতো চাকৰি পাব, আৰু যোনখিনি ষ্টুডেণ্টে টেট পাছ কৰা নাই বা টেটত এক্সাম দিয়াও নাই তেওঁলোকৰ কাৰণেও কিছু পোষ্ট ওলাব। তো এইখিনি পোষ্ট কি হ'ব, যেনেকৈ অশিক্ষক বিভাগ আছে, যিকোনো স্কুল কওক, কলেজ কওক বা যিমান শিক্ষা প্ৰতিষ্ঠান আছে তাতে অশিক্ষক বিভাগ থাকে। অশিক্ষক মানে নন টিচিং ষ্টাফ যোনখিনি থাকে। যেনেকৈ আপোনালোকে যদি এখন কলেজত যায় তেতিয়াহ'লে কলেজখনত গ'লে আপোনালোকে কলেজৰ এখন অফিচ থাকে, অফিচত বেলেগ বেলেগ বহুত ক্লাৰ্কৰ পোষ্ট থাকে বা গ্ৰেড 4ৰ পোষ্ট থাকে বা স্কুলতো থাকে, বা অফিচিয়েল কাম চাবৰ কাৰণে কেৰাণীৰ যোনটো পদ থাকে। তো তেনেকৈ বহুত বেলেগ বেলেগ পোষ্টত চাকৰি ওলাব। তো এইখিনি স্কুলত ওলাব, শিক্ষা বিভাগত ওলাব, কিন্তু তাতে DLED নালাগে, টেট পাছ নালাগে। তাতে হ'ব পাৰে বেলেগ এক্সাম লোৱা হ'ব বা চিলেকশ্যন প্ৰচেছটো বেলেগ হ'ব পাৰে। আৰু এটা কথা শুনা গৈছে যে অকল মাৰ্কৰ ওপৰত ডিপেণ্ড কৰিও কুৱেশ্যন মানে চিলেকশ্যনটো হোৱাৰ এটা চান্স আছে, কাৰণ ক'ভিডৰ যোনটো ভয়াৱহতা ইয়াৰ ওপৰত ভিত্তি কৰি তো অকল মাৰ্কৰ ওপৰতো লোৱা মানে চিলেকশ্যন হোৱাৰ এটা চান্স আছে। তো এইটো এতিয়ালৈকে ফাইনেল হোৱা নাই। যেতিয়ালৈকে অফিচিয়েল নটিফিকেশ্যন নাহে তেতিয়ালৈকে একো ফাইনেল আমি ক'ব নোৱাৰোঁ। কিন্তু এটা কথা চিয়'ৰ, যোনটো 1,00,000 চাকৰি হ'ব আৰু এইটো এই 2021 বছৰতে হ'ব। তো আপোনালোকে যদি প্ৰিপাৰেশ্যন চলাই আছে তেতিয়াহ'লে চলাই থাকক। নেক্সট ভিডিঅ'ত আমি আকৌ লগ পাম নতুন কিবা আপডেটৰ লগত। আৰু কিবা আপোনালোকৰ যদি মতামত থাকে কমেণ্ট বক্সত জনাব। তেতিয়ালৈকে ধন্যবাদ বন্ধুসকল।